এতিয়া আমি ধুনু আৰু মই বজাৰৰ মাজৰ দুৰ্গা মন্দিৰৰ দুৰ্গা পূজালৈ আহিছোঁ। আপোনালোকক অলপ অলপ দেখাম আহক। এয়া মানুহ পুৰা ভৰ্তি হৈ আছে আৰু আমি এনেই অলপ ভিতৰত সেৱা চেৱা কৰি আহোঁগৈ। তাকে ধনুক লৈ অকলে আহিছোঁ আজি, অকণমান দেখাওঁ আৰু আপোনালোককো। এয়া ভিতৰলৈ সোমাই আহিছোঁ মন্দিৰৰ। এয়া পূজা অৰ্চনা কৰিয়ে আছে, এইফালে নাম গাই আছে। এয়া দুৰ্গা পূজাৰ পৰা আহিলোঁ বোলে, আহি আমাৰ ভাগ্যই ভাল। বাটতে এয়া ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰা পালোঁ। এয়া ভাগৱত ভ্ৰমণ কৰি আহিছে, তাকো আপোনালোকক অলপ দেখাই দিলোঁ। এয়া ভাগৱত ভ্ৰমণ কৰিছে আমাৰ ৰহা শংকৰ মন্দিৰত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱৰ বাবে এয়া ভাগৱত ভ্ৰমণ কৰা হৈছে। তাকে অলপ দেখাই দিলোঁ আপোনালোকক। ভাল লাগে এনেকৈ পালে বাটতে, দেখাই দিলোঁ আপোনালোকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল দেৱাংশী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে নৱমী, মহানৱমী। আপোনালোক সকলোকে শুভেচ্ছা যাচিছোঁ। মই ৰাতিপুৱাই পূজা চূজা কৰি আহিছোঁ আজি মা ঘৰত। মা গাটো একেবাৰে ভাল নহয়, জ্বৰ চৰ্দিৰ লগতে কাহ। তাকে অলপ চলপ সহায় কৰি দিব আহিছোঁ, শুশ্ৰূষা কৰোঁ বোলো। ইফালে শাহুমাৰো গাটো বেয়া, যিহেতু ইয়াতে ভাত পানী বনাই কৰি থৈ আকৌ মই যাবগৈ লাগিব, আজি থকা নহ'ব। তাকে আহিছোঁ আৰু ছোৱালী বোৱাৰী দুইটা কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিছোঁ, যি কি নহওক। তাকে আপোনালোকে আশীৰ্বাদ কৰিব, মা যাতে সোনকালে ভাল হৈ যায়। আৰু দেখাই আছোঁ, পিছত যদি গৈ পাই আকৌ পূজা চোৱা হয় তেনেহ'লে অকণ দেখাম। এখেতে কৈছে ধুনুক আৰু মানে পূজা অলপ দেখুৱাম বুলি। তাকে যাম আৰু গৈ আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে কিমান বৰষুণ। আমি মা ঘৰৰ পৰা ওলাই আহি গ'লোঁ ঘৰলৈ যাবলৈ, কিন্তু কি হ'ব বাটতে আমাক বৰষুণে পালে। একদম বৰষুণে পৰাৰ কাৰণে এতিয়া ভাইটিৰ লগৰ ল'ৰাটোৰ ঘৰতে সোমালোঁ। এয়া আজি কি হয় ঠিক নাই, যাব পাৰোঁ নে নোৱাৰোঁ। যদি বৰষুণ পৰি থাকে আৰু আমি থাকি যাব লাগিব, ঘৰলৈ যাবই নোৱাৰিম। কি হ'ব, উপায় নাই। তাই একদম ইয়াত আহি পূৰা দম দি আছে আইতাইকক। হয়, আইতা দম দি আছে, নাপায় ন। এয়া আমি এতিয়া ভাইটিৰ লগৰ ল'ৰা ঘৰত আছোঁ, বৰষুণ দিয়াৰ কাৰণে। আজি চাগে যাব নোৱাৰিম, যি বৰষুণ দিছে। নাযাম চাগে, ভাইটিকে পঠিয়াই দিব লাগিব। এয়া আমি চাহ খাই লওঁ, আমাৰ ধুনুৱে খাইছে ভুজিয়া। চাহকণ খাই লওঁ আৰু ঠাণ্ডা বতৰ, ভুজিয়া সতি। ধুনু কি খাইছা? ভুজিয়া ভাল পাইছা? খোৱা। এয়া বৰষুণৰ বাবে আকৌ আহি ঘৰ পাই গ'লোঁ। এয়া মা জ্বৰ শুই আছে আৰু তাকে যাব নোৱাৰিলোঁ, যি বৰষুণ দি আছে, সেইকাৰণে গুচি আহিলোঁ। তাকে জনালোঁ আপোনালোকক। আজি হৈছে শংকৰদেৱৰ জন্ম উৎসৱ। মই যোৱাকালি যোৱা নহ'ল, যিহেতু আজি শংকৰ উৎসৱ, সেইকাৰণে ভাবিলোঁ অকণমান নামঘৰতো গৈ সেৱা চেৱা কৰি আহোঁ। এয়া ভাগৱত ভ্ৰমণ হৈ আছে। আমাৰ বৰদেউতাই এয়া ভাগৱত মূৰত লৈ আহিছে, তাকে অকণমান দেখাই দিলোঁ আপোনালোকক। এতিয়া প্ৰচেশ্যনত গৈ অলপ, তাৰপিছত আমি নামঘৰত যাম। তাৰপিছত মই যামগৈ আৰু ঘৰলৈ।
প্ৰথম আহি আছোঁ ভাগৱত ভ্ৰমণলৈ পিছে পিছে। এয়া ঘৰৰ পৰা আহি আকৌ এয়া মানুহজনৰ ঘৰ পালোহি। আহি পাই এয়া বোলো পূজা চাওঁগৈ, বাহঁতো আহিলে, কিন্তু হ'ব কি পূৰা বৰষুণ পৰাৰ কাৰণে এয়া দোকান এখনতে সোমাই আছোঁ আৰু। এয়া বৰষুণ পৰাৰ কাৰণে আমি টমটমত আহি গ'লোঁ। এইফালে আমি তিনিটা, সেইফালে দেহা বহিছে, বহি আহি আছে আৰু সেয়া এয়া আমি আহি পূজা মণ্ডপ পাই গ'লোহি। ব'লক আপোনালোকক অলপ দেখাওঁ কেনেকুৱা কি কৰিছে। দেখিছে ইয়াতে এটা গড় বনাই থৈছে। এয়া মানুহবোৰে পূৰা একদম ফটো উঠি আছে আৰু এইফালে বনাইছে এটা ডাইনছৰ। এয়া ডাইনছৰ বনাই থৈছে। এয়া আমাৰ বা দেহা একদম ফটো উঠাত ব্যস্ত আৰু ডাইনছৰ একদম মুখ মেলি আছে, চবেই ফটো উঠাত ব্যস্ত আৰু আমাৰ ছোৱালীয়ে পূৰা চাইছে। আগতে আৰু বহুত কিবা কিবি বনাই, এইবাৰ পিছে ইমান হেৰি নাই। এয়া ঘৰ বনাই থৈছে, দেখাই আছোঁ আপোনালোকক অলপ অলপ। এয়া দেখিছে ঘৰ বনাইছে কি ধুনীয়াকৈ। সৰু সৰু ল'ৰা ছোৱালীবোৰে ফটো উঠাত ব্যস্ত আৰু এয়া চাংঘৰ বনাইছে। এয়া চাংঘৰ, চাংঘৰ এয়া আৰু ৰহা নতুন চাৰিআলিৰ দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ। চবে ফটো উঠাত ব্যস্ত। অলপ অলপ দেখাই দিলোঁ। এয়া একদম আমি পূজা চাবলৈ আহি গ'লোঁ। আহি এতিয়া বৰদলৈ স্কুলত আছোঁ, নতুন চাৰিআলি দুৰ্গা পূজাত। এইফালে ধুনীয়া জানো কি চাই আছে। এইফালে আমাৰ বা, এইফালে এয়া ভাগিনটো, ইফালে ধুনু, সেয়া ডাইনছৰ দেখিছে, গড় দেখিছে, তাই একদম ধুনীয়া পাইছে আৰু চাই। সেয়া অলপ অলপ দেখাই দিলোঁ আপোনালোককো। আজি দশমী, মহাদশমী বিসৰ্জন দিব এতিয়া আৰু দেৱী। পাৰিলে অলপ অলপ দেখাম আপোনালোকক। মানুহ পূৰা কমিছে এতিয়া, ফূৰ্তিত সীমা নাইকিয়া। গড় দেখিছে, একদম ফটো উঠাৰ পোষ্ট দি আছে আৰু ইহঁতে। সিহঁতে চব চুই চাইছে আৰু ভয়ে কৰা নাই পোৱালিহঁত। আমি সৰু থাকোঁতে এইবোৰ দেখিলে ভয়ে লাগিছিলে। আমাৰজনী একদম পূৰা ঘূৰি ফুৰিছে। একদম পাহাৰ বনাইছে, পাহাৰৰ মাজেদি জুৰিৰ পানী বৈ আছে আৰু এইফালে এখন সৰুকৈ দলং দিছে। এয়া দলং দিছে সৰুকৈ এখন। সেয়া আৰু পাৰি হ'বলা, যোৱা আমাৰ ল'ৰা। যোৱা একো নহয়। আমাৰ ল'ৰা যাব ভয় কৰিছে দলংখনত। যোৱা একো নহয়, কি নোযোৱা? মই ডাঙৰ মানুহ যাব নোৱাৰিম, তুমি যোৱা। এয়া পাহাৰ চাহাৰ বনাই দিছে আৰু ৰাতি বেছি ধুনীয়া লাগে। ইয়াতে লাইট চাইট জ্বলাই দিছিলে। এতিয়া আৰু সেই পৰিবা, গুচি আহা যাব দিয়া নাই, আহা। এয়া আমি পূজা চাই পেলাই আহি ৰহা বজাৰ মাজে পালোহি। ইয়াতো সেই ঢেৰ ভিৰ আৰু মানুহৰ বজাৰ সোমাই দি আছে। এয়া ইটো সিটো পোৱালিকেইটাকতো চব বস্তুৱে লাগে, যি দেখে তাকেই লাগে। তো এই ল'ৰা ছোৱালী লৈ আহিবলৈ বিৰাটেই দিগদাৰ।
তাকে সিহঁতৰ মন পচন্দৰ বস্তু আমি বিচাৰি ফুৰিছোঁ আৰু আৰ্মি এৰোপ্লেন লাগে, ৰাইফল লাগে ল'ৰাক, আৰু আমাৰ ছোৱালীক লাগে মইনা মানে টেডি লাগে তাইক। আছে ইফালে ঘৰত আৰু লাগে সিহঁতক। এয়া আমি আকৌ এতিয়া উভতিলোঁ আৰু ঘৰলৈ, যে ঠাইকে ভাগিনীকে বহি সেইফালে। আৰু এফালে দেহা আৰু মই বহিছোঁ, দুয়োটাই কিবা চিপছ কুৰকুৰি খাই আহি আছে আৰু এয়া আমাৰ ছোৱালী শোৱাৰ পৰা উঠিয়ে পূৰা খেলাত ব্যস্ত। এয়া যোৱাকালি সেই পূজাৰ পৰা কিনিছিলে কাপ প্লেট কিবা কেৰাহী চেৰাহী গেছ চেছ এইবোৰ আছে আৰু তাই খেলিবৰ কাৰণে কিনি দিলোঁ এইকেইটা বস্তু। তাৰপিছত যোৱাকালি আৰু মোৰ ভিডিঅ' বনোৱা নহ'ল, বাহঁতো গ'লগৈ, তাই জুৰিয়ালৈ গ'লগৈ আৰু তাই ঘৰ জুৰিয়াত হয়। তাকে আপোনালোকক দেখালোঁ আৰু অলপ চলপ, পূজাও দেখালোঁ, তাৰপিছত আমাৰ শংকৰ উৎসৱো দেখালোঁ। তো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।